আজি ৰাতি 5টামান ৰাতিপুৱা 5টামান বজাত আমাৰ ভূটানৰ পৰা যিটো পানী আহিছিল এই বাৰণী পানীত আমাৰ মাদাৰপুৰ গাঁৱত প্ৰায় 200মান ঘৰত পানী উঠিছিল। পানী উঠাত মানে ৰান্ধাবাৰী নকৰা অৱস্থা হৈছিল মানুহৰ। ৰাতিপুৱাৰ পৰাই খাব নোৱাৰিছিল মানুহবিলাক। তো আমি চাৰ্কলত খবৰ ল'লোঁ। চাৰ্কলৰ পৰা মণ্ডল আহিছিল, আহি পেলাই আমাক চাই গ'ল। চাই যোৱাৰ পিছত একো ব্যৱস্থা কৰা নাই। পিছত আমাৰ ৰঞ্জিত ছাৰে ওৰফে ফেৰেংগা ছাৰে আমি জনাৰ পিছত আমাৰ ছাৰে আমাৰ এই দুখীয়া ৰাইজৰ কাৰণে খবৰটো পাই লগে লগে তৎক্ষণাত আমাক চিৰা, মুড়ি আৰু গুড়, বিস্কুট এইবিলাক আমাক পঠাই দিছে। আমি এতিয়া লৈ আহিলোঁ। তো এইটোৰ কাৰণে আমি ৰাইজে যিমানখিনি ৰাইজ আছে ৰাইজৰ তৰফৰ পৰা বা ময়ো তাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ছাৰে এইখিনি মাল দিয়াৰ কাৰণে ৰাইজে নিশ্চয় অলপ হ'লেও সকাহ পাইছে। এইটো খাই ৰাইজে ৰাতিত কমচে কম হ'ব পাৰিব। নহ'লে এইবিলাক মাল নাপালে আমাৰ বহুত ল'ৰা ছোৱালী আছে, নাখাই হোৱাৰ এটা কিবা ব্যৱস্থা নহ'লেহেঁতেন। তো এইকাৰণে ছাৰক আমি এনেকুৱা ছাৰক যাতে আমি ভৱিষ্যতত আকৌ এবাৰ আমাৰ মাজত পাওঁ, এইকাৰণে ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সকলো ৰাইজক আমাৰ ছাৰক আশীৰ্বাদ দিয়াৰ কাৰণে মই অনুৰোধ জনাইছোঁ। এইটো নিচিমা সমষ্টি হয়, বেচৰবাৰী নাঙলভাঙা VCTC। গাঁওটো আমাৰ মাদাৰপুৰ গাঁও। তো ইয়াতে বছৰে বছৰে এনেকুৱা হৈ থাকে। আগতো আমাৰ BPF চৰকাৰ কালত ইমান অসুবিধা হোৱাৰ পিছতো ইহঁতে আমাক একো বস্তু দিয়া নাই। আহি মানে খালি দেখি ঘূৰি গৈছে। আজিও আমি দেখা পালোঁ আমাৰ জেমছ বসুমতাৰী যিজন MCLA তাই আহিছে। এনেই হাংগু পাংগু লৈ কমচে কম 10-12টা গাড়ী লৈ আহিছে, কিন্তু দুখীয়া ৰাইজৰ কাৰণে যে কিবা এটা বস্তু লৈ আহিব এনেকুৱা লৈ অহা নাই। তো এই BPF চৰকাৰ আমলতে এনেকুৱা হৈছিল, এতিয়াও মানে এনেকুৱাই BPF চৰকাৰ কাম নাই। আমি এইবাৰ BPF চৰকাৰ উফৰাই আমাৰ যিজন প্ৰমোদ বড়ো ছাৰ আছে তেখেতৰ নেতৃত্বত ৰাইজেও ভাল পাইছে। তেখেতৰ নেতৃত্ব ৰাইজৰো বহুত কাম কাজ হৈছে। তো আমি আগন্তুক ইলেকশ্যনত আকৌ আমি আমাৰ EPP দলৰ যিজন প্ৰমোদ ছাৰ আছে তেখেতক আকৌ আমি আমাৰ ৰাইজৰ কাৰণে লৈ আহিবলৈ চেষ্টা কৰিছোঁ। আৰু ৰাইজেও আমাৰ লগতে মানে সকলোৱে আমাৰ লগতে হাতে হাত ৰাখি সকলোৱে এইটোৱে কথা কৈ আছে যে পৰিৱৰ্তন দৰকাৰ। প্ৰমোদ বড়ো চৰকাৰ আকৌ আমাৰ প্ৰমোদ বড়ো আহিব, এইটো খাটাং হৈ গৈছে। আমি আমাৰ গাঁৱত আৰু নাঙলভাঙা VCTC যিখিনি চাইছোঁ আমাৰ 60% মুছলিম ভোটে আমাৰ লগত আছে। তা আমাৰ প্ৰমোদ বড়ো ছাৰ অহাত কোনো বাধা নাই। আমি আজিৰ এই কিবাৰ জৰিয়তে আমি ক'ব পাৰোঁ আমাৰ ছাৰ নিশ্চয় আহিব আকৌ। ধন্যবাদ।